পুনৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন প্ৰধান শিক্ষাগুৰুৱে। শিৱসাগৰত এতিয়া ইজনৰ পিছত সিজনকৈ শিক্ষাগুৰুৱে শিক্ষাৰ্থীৰ সৈতে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। মাত্ৰ কেইটামান দিন যোৱাৰ পিছতে পুনৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জ্ঞান মন্দিৰ স্বৰূপ বিদ্যালয়ত পুনৰ আন এক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীৰ অভিভাৱকে। শিৱসাগৰ বাকচু খেলুৱা গাঁৱত এই জঘন্য কাণ্ড সংঘটিত হৈছে। এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক আজি যৌন নিৰ্যাতন চলোৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হৰত লিকচাৰ নামৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক হৰণ অংক কৰিবলৈ দি গোপন অংগত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰে। কেইবাদিনো ধৰি এনে কাণ্ড সংঘটিত কৰি ছাত্ৰীগৰাকীক ভয় ভাবুকিৰে গাপ দি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে। আন দিনাৰ দৰে বুধবাৰেও প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীৰ গোপন অংগত স্পৰ্শ কৰাৰ পিছত কান্দোনত ভাগি পৰে ছাত্ৰীগৰাকী। আৰু ছাত্ৰীগৰাকীয়ে ঘৰত গৈ কান্দি থাকোঁতে পিতৃয়ে সমগ্ৰ ঘটনা ছাত্ৰীগৰাকীক সোধাত সকলো কথা পোহৰলৈ আহি পৰে। লগে লগে ছাত্ৰীগৰাকীৰ পিতৃয়ে প্ৰধান শিক্ষকগৰাকীলৈ ফোন কৰাত অপকৰ্মৰ বিষয়ে এক প্ৰকাৰ স্বীকাৰ কৰাৰ লগতে ঘটনাটো বাহুল্য নকৰিবলৈ কাকুতি মিনতি কৰে প্ৰধান শিক্ষকগৰাকীয়ে। কিন্তু এগৰাকী কণমানি ছাত্ৰীক এনে নিৰ্যাতন চলোৱাত পিতৃ মাতৃৰ লগতে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে লম্পট শিক্ষক হৰত লিকচাৰে পলাই ফুৰিছে। আৰু এই ঘটনাটোক লৈ এতিয়া শৈক্ষিক মহলৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ ছোৱালীজনী যেতিয়া স্কুলৰ পৰা গৈছে, স্কুলৰ পৰা গৈ পিনি ঘৰত গৈ পিনি মাক শুই আছে, ঠিক আছে। স্কুলৰ পৰা যাওঁতে গৈ মাক শুই থাকোঁতে ছোৱালীজনী গৈ কান্দি কান্দি স্কুলত ওলাইছেগৈ। ছোৱালীজনী শান্তি বিয়া হওঁ হৈ আছে, শান্তি বিয়া হৈ আছে বুলি মাকে ভাবিলে। কিন্তু মাকে সুধিলে বেটি কি হৈছে, কিন্তু ক'লে বোলে ছাৰে মোক বৰ্ডত হৰণ অংক দিছিলে, আমি সকলো ল'ৰাই তাৰমানে বহি আমি পাতি আছিলোঁ, হৰণ অংক পাতি থাকোঁতে মইতো হৰণ অংকটো বোলে ভালকৈ নাজানো, কিন্তু হৰণ অংকটো নজনাৰ কাৰণে বোলে ছাৰে মোক বোলে হৰণ অংকটো কি কৈছে বুলি চাওঁ বুলি কৈ বোলে মোক বোলে টুটুটোৰে বোলে পিটিকি দিছে বোলে, এইবোৰ ল'ৰালে চাই লৈ বোলে। তাৰপিছত বোলে মই বোলে বাহিৰলৈ প্ৰস্ৰাৱ কৰিবলৈ বুলি গৈ বোলে মই বোলে মুখ হাত ধুই বোলে কান্দিছোঁ বোলে। তাৰপৰা লগৰ ল'ৰাবোৰে সুধিছে বোলে কি হ'ল বুলি, তেতিয়া বোলে ছাৰজনে ক'লে, শিক্ষকজনে ক'লে বোলে তেওঁ বোলে তহঁতি একো হোৱা নাই বোলে, তহঁতি যাগৈ যা বোলে। তাৰপাছত ছোৱালীজনী পাছত যেতিয়া অকলে ওলাই আহিছে তাইক কৈছে বোলে হেৰি এইটো কি তই আজিৰ পৰা কাকো নকবি, আজিৰ পৰা নকৰোঁ মই, কাকো নকবি বোলে, সেই বুলি কৈ পঠিয়ালে। আৰু কি হ'ল তাৰপৰা যেতিয়া মই কথাটো জানিলোঁ, মই নিজৰ পিতৃ হয় ছোৱালীজনী, জানি পিনি মাষ্টৰজনলৈ ফোন কৰিলোঁ। মাষ্টৰজনে ফোন কৰি পিনি মই সুধিলোঁ ছাৰ যে মোৰ ছোৱালীজনী এনেকৈ কথা এটা কৈছে কি হ'ল। তেওঁ কৈছে যে নাই বোলে মেনেজ হৈ যাব, তই চিন্তা নকৰিবি বোলে, আৰু মই বোলে অকণমানহে কৈছিলোঁ, কওঁ বুলি কোৱা নাই বোলে। অলৰেডি মোবাইলত চব ৰেকৰ্ডিং হৈ আছে। সেয়াই কথা। এতিয়া যদি এনেকৈ হয় মই ছোৱালীক কেনেকৈ স্কুললৈ পঠাম। দুদিন তিনিদিন বোলে সেনেকৈ বোলে হেৰি কৰিছে বোলে, মানে গোপন অংগত টাচ কৰিছে। এতিয়া আপোনালোকৰ আমি এতিয়া শিৱসাগৰত কালি চেগাবাৰ থানাত আমি এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ কাৰণে মেডিকেল নকৰালে, কিন্তু আজি এতিয়া আকৌ মেডিকেল কৰা বুলি মাতিছে, আমি যাম এতিয়া। আমি এইটোৱে বিচাৰিছোঁ যে আমাক সঠিক, আপুনি তেওঁ শিক্ষকজনৰ নাম হৰত লিকচন, প্ৰধান শিক্ষক হয় স্কুলখনৰ। নামটো কওকচোন আকৌ এবাৰ। হৰত লিকচন। তেওঁৰ ঘৰ বাক্সু খেলুৱা মপিয়া গাঁও, হয় দৌৰি মপিয়া গাঁও। আপোনালোকে এতিয়া কি বিচাৰিব? এতিয়া আমি সঠিক উত্তৰ লাগে, আমাক সঠিক আইন বিচাৰ লাগে, আমি সেইটোৱে কামনা কৰোঁ। আজিও আমাৰ এনেকৈ ল'ৰা ছোৱালী কেনেকৈ হ'ব, আজি মোৰ ছোৱালীজনীৰ লগত কৰিলে কাইলৈ বেলেগক কৰিব। আৰু তেওঁ এইটোৱে নহয়, বহুত ৰেকৰ্ডো আছে, তেওঁ অলৰেডি বহুত বোৱাৰী বহুত হেৰিয়াৰ লগত তেওঁ কেলেংকাৰী আছে, সেইবোৰ আমি শুনিবলৈ পাওঁ।